দিয়া হ'ল এইটো মানে সবচে প্ৰিমিটিভ ধৰ্ম যিহক কেন্দ্ৰ কৰি বড়োসকলৰ ৰীতি নীতি সংস্কৃতি আৰম্ভ হৈছে আজি বড়োসকলৰ খেৰাই বড়োসকলৰ বিভিন্ন সংস্কৃতি ইয়াৰ উৎপত্তি হৈছে বাথৌ ধৰ্মৰ পৰা আৰু সেই বাথৌ ধৰ্মটো আজি বাথৌ গৌতম নামৰ সংগঠনে উদ্যোগ লৈ পেলাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰি আছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ শলাগ লৈছোঁ আজি আমাৰ বড়ো সমাজত যথেষ্ট সংস্কাৰ আহিছে ভাল এটা পৰিৱেশ আহিছে এটা সময়ত মদ ভাং বিভিন্ন পৰিস্থিতি আমাৰ মাজত চলি আছিলে প্ৰচলন আছিলে ডমেষ্টিক ভাইলেন্স হৈ আছিলে বহুত বিভিন্ন পৰিস্থিতি আমাৰ মাজত আছিলে কিন্তু যেতিয়া ধৰ্ম সংস্কাৰ হ'ল সবে মঙ্গলবাৰত বাথৌ আৰাজত যোৱা হ'ল লাহে লাহেকৈ আমাৰ অঞ্চলত আমাৰ গাঁওবিলাকত পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিলে সেইকাৰণে শিক্ষা য'ত অন্ত পৰে ইয়াৰ পৰা সমাজখন আগুৱাই লৈ যাবলৈ ডিচিপ্লিনত আনিব লাগিলে ধৰ্ম চৰ্চাটো থাকিব লাগিব ধৰ্মটো বাদ দি পেলাই সমাজ সংস্কাৰৰ কামটো সম্পন্ন নহ'ব সেইকাৰণে আমি আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত বহুতে কয় যে কি অন্ধবিশ্বাস আছে নেকি যে ধৰ্ম পালন কৰিব লাগে ধৰ্মটো অন্ধবিশ্বাস নহয় যি সময়ত আজিৰ নিচিনাকৈ স্কুল কলেজ জন্ম পোৱা নাছিলে সেই সময়ৰ পৰাই আজি ধৰ্ম প্ৰচলন চলি আছিলে আৰু ধৰ্মৰ দ্বাৰাই মানুহৰ সমাজ সংস্কাৰ কৰাটো আৰম্ভ কৰিছিলে আৰু সেইকাৰণে আজি আমি এই ধৰ্মৰ যিটো কাম কাজ ইয়াত নিজৰ নিজৰ বিলিভাৰবিলাক সহযোগ কৰিব লাগিব আমি সেইটো বিচাৰোঁ তো সেইকাৰণে এনেকুৱা এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ এই পৰিৱেশত আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ধৰ্মটো আমি সন্মান দিব লাগিব এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ধৰ্মৰ প্ৰতি এটা শ্ৰদ্ধা কৰিব লাগিব আৰু তেতিয়াহে আমাৰ সকলোৰে ধৰ্মবিলাক ভালদৰে চলিব সেইকাৰণে শ্ৰদ্ধা ৰাইজ মই বিশেষ ক'ব বিচৰা নাই আজি কাৰ্বি আংলং জিলাৰ বড়োসকলে নিজৰ বাথৌ ধৰ্মক লৈ পেলাই সুন্দৰকৈ এটা জীৱন যাপন কৰি আছে ইয়াত আপোনালোকে সহযোগ কৰিছে সকলো সমৰ্থন কৰিছে আৰু এনেকুৱাই আমাৰ যিটো জাতীয় জীৱনৰ সৌন্দৰ্য আৰু ঐক্যতা বাঢ়ি যাব আৰু সেইটো আমি সদায় ৰাখিব লাগিব ৰাজনীতিটো আজি এটা আছে কালি এটা আহিব কিন্তু সমাজটো সদায় এটা ভাল এটা সুস্থ এটা সমাজ গঢ়িবৰ কাৰণে ধৰ্ম প্ৰচলন ধৰ্মৰ আলোচনাবিলাক আনিব লাগিব তেতিয়াহে আমাৰ মাজত সংস্কাৰ আহিব নৱ প্ৰজন্মক আমাৰ এণ্টি ছ'চিয়েল কিছুমান কাম কাজৰ পৰা যিবিলাক সমাজ বিৰোধী কিছুমান আজি পৰিৱেশ আছে ইয়াৰ পৰা দূৰ কৰিব লাগিলে আমাৰ ধৰ্ম প্ৰচলনটো কণ্টিনিউ হ'ব লাগিব সদুশেষত কাৰ্বি আংলংবাসী আমাৰ সকলো জাতি জনগোষ্ঠীলৈ মই শ্ৰদ্ধা আৰু সন্মান জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ